নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনালোঁ আমাৰ চেনেলত। আজি মই আপোনালোকক দেখাম আপোনালোকৰ ইউটিউব চেনেলত কমিউনিটি টেব ফিচাৰ্ছটো কেনেদৰে এনেবল কৰিব। তাৰ বাবে আপোনালোকৰ 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ব লাগিব আপোনাৰ চেনেলত, তেতিয়া এনেবল হৈ যাব। তেতিয়াও যদি 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছত যদি আপোনাৰ এনেবল হোৱা নাই, তেন্তে আপোনালোকে কি কৰিব মই আপোনালোকক দেখাই আছোঁ। তাৰ বাবে আপোনালোকে ইউটিউবত যাব। আপোনালোকে দেখা পাইছে কমিউনিটি পোষ্টবোৰ এনেদৰে দিব পাৰি। এনেদৰে দিলে আপোনালোকৰ এটা সুবিধা হয়, আপোনালোকক যোনে ছাবস্ক্ৰাইব কৰি থৈছে বা কৰা নাই, নকৰাখিনি আপোনালোকৰ কমিউনিটি পোষ্টটো পঢ়িব পায়। তেতিয়া আপোনালোকৰ চেনেলটো অলপ গ্ৰ' হোৱা চান্স থাকে। সেইবাবে এনেবল কৰিব ল'ব লাগে, তেতিয়া আপোনাৰ চেনেলটো অলপ গ্ৰ' হ'ব। আৰু 1000 ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱাৰ পিছত যদি আপোনাৰ এনেবল হোৱা নাই, এনেদৰে যদি ছাইডত অহা নাই ক্ৰিয়েট পোষ্ট বুলি, তেতিয়াহ'লে আপোনালোকে কি কৰিব, ইউটিউবটো উলিয়াই ল'ব। ইউটিউবটো উলিয়াই লোৱাৰ পিছত আপোনাৰ ছাইডত থকা আপোনাৰ লগটোত ক্লিক কৰিব। লগটোত ক্লিক কৰি তলফালে দেখা পাইছে হেল্প এণ্ড ফিডবেক, ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেদৰে অলপ ৱেইট কৰিব। এনেদৰে অহাৰ পিছত আপোনালোকে তলফালে দেখা পাইছে চেণ্ড ফিডবেক, ইয়াত আপোনালোকে ক্লিক কৰি দিব। চেণ্ড ফিডবেকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফিডবেকটো আহি যাব দিবৰ বাবে। তলফালে দেখা পাইছে স্ক্ৰীনশ্বট, আপোনাৰ চেনেলটো স্ক্ৰীনশ্বট ল'ব। ইয়াত আপোনালোকে ফিডবেক দিব লাগে। ফিডবেকটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত ফুল ফিডবেকটো কিদৰে লিখিব লাগিব, ফুল মেছেজটো আপোনালোকে মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তেনেদৰে পঠিয়াই দিব পাৰিব। এতিয়া লিখি দিছোঁ এনেদৰে। তলফালে আপোনালোকে চেনেল নামটো দি দিব। চেনেল নাম দি দিব, আপোনাৰ চেনেল নামটো দি দিব ইয়াত, আৰু অলপ তলত লিখি দিব চেনেল লিংক। আপোনালোকে চেনেল লিংকটো আৰু চেনেল নামটো তলফালে পেষ্ট কৰি ইয়াত আপোনালোকে ক্লিক কৰি দিব। ওপৰত চিনটো দেখা পাইছে চেনৰ চিনটো দেখা পাইছে, তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ এনেবল হৈ যাব। আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে অলপ শ্বেয়াৰ কৰি দিব। মোৰ ভিডিঅ'বোৰত ভিউজ নহা হৈছে, অলপ শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থৈ যাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।